এভৰিৱান মোৰ আন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। এতিয়া মই এটা ধুনীয়া ঠাইলৈ যাবলৈ ওলাইছোঁ, আপোনালোকক দেখুৱাম। আজি আমি গাড়ীত নাযাওঁ, এতিয়া স্কুটিত যাম। স্কুটি চলাব মায়ে আৰু মই উঠিম। বলক মোৰ লগত আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰিছোঁ আৰু ভিডিঅ'টো শেষলৈকে চাই যাব। এয়া আমি এতিয়া গৈ আহিছোঁ আৰু আমি আহিছিলোঁ 3টামান বজাত দুপৰীয়া। এনেকৈ ওলাই ভালো লাগিছিল বাৰু আবেলি, খুব ধুনীয়া বতাহ। আৰু এনেকুৱা মূৰ্তি ডিফু চহৰত বহুত কেইটা বনাই থোৱা আছে, খুব ভাল লাগে। আৰু এইখন হৈছে ছেমছাং সিং ইংটি মেম'ৰিয়েল পাৰ্ক, খুব ধুনীয়া, ডিফু টাউনৰ মাজতেই আছে। আৰু আমি এতিয়া গৈ আছোঁ অলপ তেল ভৰাবলৈ, কাৰণ অলপ দূৰলৈ যোৱা হ'ব, তেলটোতো ভৰাই ল'ব লাগিব। এতিয়া আমি অলপ ছিগনেলত ৰখিছোঁ আৰু এই ছিগনেলৰ ফ্ৰণ্টত থকা এই মূৰ্তিকেইটা দেখিছেনে? এইটো এটা খুব ধুনীয়া মূৰ্তি, কাৰ্বি জনজাতিৰ কিবা প্ৰতীক চাগে। এনেকৈ খুব ধুনীয়াকৈ বনাই থোৱা আছে। আৰু এই মূৰ্তিটোৰ ৰাইট চাইডেই ডিফু ষ্টেডিয়ামখন আছে। ফ্ৰণ্ট ছাইডটো মই দেখুৱাবলৈ চেষ্টা কৰিম। মোৰ আগৰ ভিডিঅ'টো আপোনালোকে বেক ছাইডটো দেখিছিলে। এইখনে হৈছে ডিফু ষ্টেডিয়ামখন। আৰু আমি গৈ আছোঁ এতিয়া বিৰলা নামৰ ঠাই এডোখৰলৈ। এই ঠাইডোখৰ ডিফু টাউনৰ পৰা 3-4 কিলোমিটাৰমান হ'ব। আমি বিৰলাৰ একেবাৰে গাঁৱৰ ভিতৰলৈ যাম, আপোনালোকক দেখুৱাম। খুব ধুনীয়া গাঁওখন, আৰু এই গাঁওখনত নেপালী মানুহ বেছিকৈ আছে। এই গেটখন দেখিছেনে? এই গেটখন নতুনকৈ বনোৱা হৈছে। এই গেটখনেৰেই তাৰালাংচু নামৰ ঠাই এডোখৰলৈ যায়। আৰু এই তাৰালাংচু ফেষ্টিভেল পাতে, প্ৰত্যেক বছৰে পাতে, জানুৱাৰী নহ'লে ফেব্ৰুৱাৰী মাহত। আৰু খুব ডাঙৰ ফেষ্টিভেল, অনুষ্ঠানো পতা হয়, গীত নৃত্য অনুষ্ঠান হয়, খুব ধুনীয়া ধুনীয়া বস্তু ওলায় আৰু বহুত মানুহ হোৱা দেখা যায়, খুব ভাল লাগে। এয়া আমি এতিয়া গাঁৱৰ ভিতৰলৈ সোমাই আহিছোঁ। আপোনালোকক সকলোবোৰ দেখুৱাই যাম, কি কি আছে কি কি নাই। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই যাব। এয়া দেখিছেনে? সম্পূৰ্ণ এটা গাঁৱৰ পৰিৱেশ, খুব ভাল লাগে। আৰু ইয়াত নেপালী মানুহৰ পৰিমাণটো বেছি, আৰু সেই গতিকে সকলোৰে ঘৰত গৰু পোহে আৰু সকলোৱে ঘৰতেই গাখীৰ বেচে। আমি আচলতে মানুহ এঘৰলৈহে আহিছোঁ। এই মানুহঘৰ হৈছে মোৰ পাপাৰ ফ্ৰেণ্ড হয়, একে লগৰেই। সেই মানুহ ঘৰলৈ আহিছোঁ, ইয়াতে হয় তেওঁলোকৰ ঘৰ। তেওঁলোকৰ ঘৰৰ পৰাই আমি গাখীৰ আৰু পনীৰ নিবলৈ আহিছোঁ। ঘৰতেই বনায় তেওঁলোকে, আৰু গাখীৰত অলপো পানী মিক্স নকৰে, খুব ধুনীয়া গাখীৰ। সেই গতিকে আজি আমি বহুত দিনৰ মূৰত আহিছোঁ, মায়ে ক'লে পনীৰ আৰু গাখীৰ নিম, সেইকাৰণে আমি আহিলোঁ অকণমান ওলাই।
আৰু এতিয়া আমি এখন নদী পাম নদীখনৰ ওপৰত দলং এখন আছে দলংখন পাৰ হৈ পেলাই যাব লাগিব এই দলংখন এতিয়া পকাৰে বনালে প্ৰথমতে কাঠৰ দলং আছিলে যাবলৈ খুব ভয় লাগে গাড়ী মটৰ সাৱধানে চলাব লাগে দলংখন এতিয়া কিন্তু খুব ধুনীয়া কৰিলে আৰু নদী এখনো আছে খুব ধুনীয়া পৰিৱেশ এয়া আমি আহি পাইছোহিয়ে ৰাস্তাটো খুবেই বেয়া সেইকাৰণে ভিডিঅ'টো অকমান লৰিব পাৰে চাওঁতে চাগে অসুবিধা হ'ব পাৰে আপোনালোকৰ এয়া আমি পাইছোহিয়ে আৰু তেওঁলোকৰ ঘৰৰ সাইডতে এভাগ মন্দিৰ আছে মন্দিৰটোৰ বিষয়ে মই আপোনালোকক জনাই আছো এয়া হৈছে মন্দিৰটো এইটো হৈছে সৰস্বতী মাৰ মন্দিৰ খুব ধুনীয়া ডিফু চহৰত এয়াই আছে সৰস্বতী মাৰ মন্দিৰ আৰু সৰস্বতী মাৰ মন্দিৰ মই আজিলৈকে বেলেগত দেখাও নাই বা যোৱাও নাই কিন্তু ডিফুৰ এই মন্দিৰটোলৈ মই বহুতবাৰে আহিছো আৰু এই মন্দিৰটোৰ ভিতৰত পাথৰ আছে আৰু এই পাথৰবোৰ মই আপোনালোকক কোৱা আগৰ সেই নদীখনত পাইছিল বুলি কয় মানুহে আৰু এই পাথৰ এটা ইয়াত এনেকুৱা ধৰণৰ আছে বিনাৰ আকৃতিৰ পাথৰ এটাও আছে খুব ধুনীয়া আৰু সৰস্বতী পূজাত ইয়াত খুব ডাঙৰকৈ পূজা পতা হয় খুব ভাল লাগে মন্দিৰটো এতিয়া খুব সুন্দৰকৈ নিৰ্মাণ কৰিলে মন্দিৰটো আগতকৈ দেখি খুবেই ভাল লাগিছে মই আজি বহুত দিনৰ মূৰতহে আহিছো কুকুৰ আছে নি কটা ইয়ো কি নাম ইয়াৰ কুচু ও মাই গড নামটো কি পোৱালি দিছে নি পোৱালি দিছে কি কৰিলে সব ললে মানুহে ইমান দিগদাৰ এটা ললে নি ঘৰে কুচু চল মঙ্গল তো বাবা এটা আমারে নকলে এওঁলোকৰ ঘৰত বহি থাকোঁতে ওচৰৰে ইমান ধুনীয়া সৰু ল'ৰা এটা আহিছিলে মই আপোনালোকক দেখুৱাম এইটো হৈছে ল'ৰাটো খুব ধুনীয়া তাৰ নামটো হৈছে নিৰ্বাণ হাই কোৱা হাই তাই কান্দিছে এয়া দেখিছেনে আমি গাখীৰ আৰু পনীৰ ললোঁ পনীৰখিনি ঘৰতে বনোৱা হয় খুব ধুনীয়া মই কিন্তু গাখীৰ নেখাওঁ কিন্তু পনীৰ খাই খুবেই ভাল পাওঁ এয়া আমি ঘৰ আহি পালোহি এতিয়া আহোঁতে ভিডিঅ' নকৰিলোঁ কাৰণ একেটা ৰাস্তাই আহিছিলোঁ আকৌ নেদেখুৱালোঁ আৰু তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ এতিয়া ঘৰ আহি পালোহি আৰু এতিয়া গধূলিও হ'ল 5টা বাজিলে সেই গতিকে আমি আহিলোঁ আৰু কি আনিলোঁ আপোনালোকক দেখুৱালে জমনি হ'ল সেইকেইটা বস্তু আনিবলৈ আমি বহুত দূৰ গ'লোঁ চ' আপোনালোকক অকণমান দেখুৱালোঁ আৰু ইয়াৰ ভিডিঅ'টোত তেনেকৈ দেখুৱাবলগীয়া একো নাছিল তথাপিও মই গৈছোঁ যিহেতু আপোনালোককো দেখুৱাইলোঁ যদি ভিডিঅ'টো ভাল পালে কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম আন এটি ভিডিঅ'ত আজিলৈ আহিছোঁ বাই বাই